100 টকাৰ ভিতৰত মই কি খাব পাৰোঁ মানে এটা বস্তু চল তো বঢ়িয়াকৈ মিছল বনাই দিছে তো এতিয়া মিছল খাওঁ পুৰাতে পুৰা গৰম গৰম ন পুৰা গৰম গৰম বনাই আছে আৰু এতিয়া চাহ আৰু এইফালে পিঠা লৈ লৈছোঁ বঢ়িয়াকৈ খাব কেনেকুৱা চলিছে দোকান ভালে চলিছে ন এতিয়া লাষ্ট আমাৰ হাতত আছে 30 টকা এই 30 টকা যদি কি খাওঁ পেট ভৰি গৈছে নে 100 টকা বহুত বস্তু খাব পাৰি পেট ভৰি গৈছে কিন্তু এটা বস্তু ইয়াত চাব পাৰে ইয়াত কিতাপ লোৱা মানে মানুহ একদমেই নাই হেল্ল' ফেমিলি নতুন এটা ভিডিঅ'লৈ স্বাগতম বাকী আজি যিটো ভিডিঅ' হ'ব মানে পুৰা চেলেঞ্জিং ভিডিঅ' হ'ব মানে আজি মোক এটা মিকিয়ে চেলেঞ্জ দিছে তো কি চেলেঞ্জ মিকিয়ে কৈ দিব আজি ৰাসত আদিছ মানে 100 টকাত কি খাব পাৰে সেইটো চাম তো মানে মোক 100 টকা চেলেঞ্জ দিছে মিকিয়ে তো 100 টকাৰ ভিতৰত মই কি খাব পাৰোঁ মানে এটা বস্তু নহয় ভালেকেইটা বস্তু খাব লাগিব 100 টকাত আৰু ৰাসত গৈ তো চেলেঞ্জটো দিছে মই ভাবিলোঁ চেলেঞ্জটো কৰিব পৰা যায় বেয়া নহয় পাৰিতো কিয় নোৱাৰি 100 টকা চেলেঞ্জ আৰু ৰাসত কৰিও ভাল লাগিব আপোনালোকে চাই ভাল পাব চেলেঞ্জ ভিডিঅ' তো ব'লক আৰু ৰাসৰ খোলাত যাই আৰম্ভ কৰি দিওঁ আমাৰ চেলেঞ্জটো খোলা তো এতিয়া আমাৰ চেলেঞ্জটো আৰম্ভ কৰি দিওঁ তো ফাৰ্ষ্ট কিহৰ পৰা আৰম্ভ কৰোঁ নেকি চাওঁ এতিয়া ভিতৰত যাই লওক দোকানবিলাক চাই দোকান মানে এয়া দোকান চাই থাকিলে নহ'ব আজি খোৱা বস্তুৰ দোকান চাব লাগিব যিহেতু আজি খোৱা চেলেঞ্জ কৰিম তো সেইকাৰণে খাব লাগিব আজি আমি এয়া দোকান চাই থাকিলে নাই আমি ৰাস চাব নাই আজি চেলেঞ্জ কৰিব আহিছোঁ অ'কে আৰু আমাৰ চেলেঞ্জ ষ্টাৰ্ট আৰু এইফালে এখন বাদামৰ দোকান দেখিছোঁ তো বাদামৰ পৰা আমাৰ চেলেঞ্জটো আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ আৰু আমাৰ চেলেঞ্জৰ আৰম্ভণি হৈ গ'ল তো ফাৰ্ষ্ট বাদাম লৈ দিলোঁ এইফালে বাদাম লৈ দিছে নেকি ধুনীয়াকৈ তেতিয়া বাদাম খাওঁ তো বাদাম খাই আমাৰ চেলেঞ্জৰ ফাৰ্ষ্ট আৰম্ভণি হৈ গ'ল 10 টকা গ'ল গৈ আৰু এতিয়া 90 টকা আছে এতিয়া 90 টকা এতিয়া নেক্সট কি খাওঁ সেইটো ভাবি আছোঁ কি খোৱা যায় নেকি মিছল খাব পাৰি মিছল ক'ত আছে দোকান এইফালে আছে এইটো ক'ত এইফালে আছে মিছল খাবলা আৰু আমাৰ 100 টকা চেলেঞ্জৰ নেক্সট বস্তু লৈ ল'লোঁ এবাৰ মিছল তো বঢ়িয়াকৈ মিছল বনাই দিছে তো এতিয়া মিছল খাওঁ তো লওঁ ময়ো খাওঁ দুটাই ভগাই খাওঁ বঢ়িয়াকৈ কাগজ দিছে নেকি আৰু মিছলৰ দোকানৰ কাষত এতিয়া ফুচকাৰ দোকান আছে ইয়াত ফুচকা খাই লওক তেতিয়া ফুচকা খাওঁ ফুচকা দিয়ক 10 টকা আমাৰ এতিয়ালৈকে টোটেল 30 টকা খৰচ হৈ গ'ল তো এতিয়া জ্বলা লাগিছে অলপ মিঠা বস্তু খাব লাগিব জিলাপি খাওঁ নেকি হা জিলাপি জিলাপিয়ে খাব অলপ মিঠা খাব লাগিব মানে জ্বলা লাগিছে না এতিয়া আমি জিলাপি খাম ধুনীয়া গৰম গৰম জিলাপি বনাই আছে খুৰাহঁতে পুৰা গৰম গৰম ন পুৰা গৰম গৰম বনাই আছে 20 টকাৰ দিয়ক আমাক 20 টকাৰ জিলাপি লৈছোঁ আমাৰ যিটো বহুত জ্বলা লাগিছিল সেইকাৰণে মিঠা খাওঁ পুৰা গৰম গৰম জিলাপি খাই লওঁ আৰু আমাৰ 50 টকা শেষ মানে আধা পইচা শেষ আৰু এতিয়া লাষ্ট 50 টকা আছে নেক্সট 50 টকাত অলপ ইউনিক বস্তু কিবা খাব চেষ্টা কৰিম অলপ বেলেগ নোখোৱা বস্তু কিবা খাম বুলি নেক্সট আৰু যিহেতু সন্ধিয়াৰ টাইম গাইছ সেইকাৰণে চাহ খাম বুলি ভাবিছোঁ ধুনীয়াকৈ চাহ খাব আহিছোঁ এই বৰমাই চাহ বনাই আছে তো আমি এতিয়া চাহ খাওঁ 1 কাপ চাহ ল'ম দুটাই ভগাই খাম পইচা বচাব লাগিব মানে যিহেতু চেলেঞ্জ কৰিছোঁ বেছি বস্তু খোৱা সেইকাৰণে মানে কম দামত বস্তুবিলাক খাই আছোঁ আৰু যিমান পাৰি পইচাবিলাক অলপ বচাই আছোঁ মানে অলপ বেছি বস্তু খাব লাগিব এতিয়া চাহ আৰু এইফালে পিঠা লৈ লৈছোঁ বঢ়িয়াকৈ খাব খাই লওঁ আমাৰ 20 টকা খৰচ হ'ল বঢ়িয়াকৈ খাই লওঁ আৰু বাকী 30 টকা বাকী এনেই চেলেঞ্জটো কৰি এতিয়ালৈ বেয়া লগা নাই মানে 100 টকাতে বহুত বস্তু খাই আছোঁ তো সৰু সুৰা বস্তু তো মানে পেটটো পুৰা ভৰ্তি হৈ যায় মানে খাব ইচ্ছা নোযোৱা হৈছে আমি ধুনীয়াকৈ চাহ পানী খাই দিলোঁ খুৰী এটা দোকানতে কেনেকুৱা চলিছে দোকান ভালে চলিছে ন আৰু এতিয়া লাষ্ট আমাৰ হাতত আছে 30 টকা এই 30 টকা যদি কি খাওঁ চাওঁ আৰু মিকি কি খোৱা যায় কিবা খাওঁ এতিয়া খাওঁ আৰু আগত যাই চাওঁ ব'ল কিবা পায় নেকি 10 টকাৰ টানা মিঠাই দিয়ক আৰু এতিয়া আমাৰ হাতত আছে 30 টকা তো 10 টকাৰ এইটো ল'লোঁ বাদামেদি এনেকৈ বনাই যে টানা মিঠাই বুলি কয় আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰিবচোন আৰু গাইছ এতিয়া বাদামৰে টানা মিঠাই লৈ লৈছোঁ এয়া খাওঁ এইটো মোৰ ফেভৰেট হয় আৰু এতিয়া 10 টকা এয়া লৈ লৈছোঁ এইটো খাওঁ মিকিয়ে মোক চেলেঞ্জটো দিলে কিন্তু ইয়াৰ বহুত লাভ হৈছে পুৰা খাব পাইছে ভাল লাগিছেনে পুৰা খাব পাইছোঁ লাভ হৈছে পেট ভৰি গৈছেনে 100 টকা বহুত বস্তু খাব পাৰি পেট ভৰি গৈছে না বাকী চেলেঞ্জটো অকণমান সময়ৰ কাৰণে ষ্টপ মানে বাণিজ্য মেলাত অকণমান সোমাই যাম বুলি ভাবিছোঁ মানে ৰাসৰ আগতে সোমোৱা হোৱা নাছিল তাৰপৰা চাই যাম বুলি ভাবিছোঁ আৰু এইফালে বাণিজ্য মেলাত ধুনীয়া কিতাপৰ দোকান আহিছে এইবিলাক কিতাপ আছে ধুনীয়া ধুনীয়া কিন্তু এটা বস্তু চাব পাৰে কিতাপৰ দোকানত মানে একদম মানুহ কম মানুহ নায়ে মানে তো এইটো দেখিয়ে বেয়া লাগিছে আৰু কিতাপ লোৱা মানুহ নাই নে নেকি বেলেগত মানুহ আছে কিন্তু ইয়াতে মানুহ কম তো এইবিলাক ধুনীয়া ধুনীয়া কিতাপ আছে সেইখন কি ৰূপতীৰ্থৰ জাতীয় এইখন ছৈয়দ আব্দুল মালিকৰ শুনি আছিলোঁ তো এনেই কিতাপবিলাক এবাৰ চাব আহিছোঁ মানে ভাল লগা আছে নেকি কিতাপ লগ বা নলওক কিতাপৰ দোকানবিলাক এবাৰ হ'লেও চাব লাগে আৰু যেনেকৈ মেলাবিলাকে চাই তো কিতাপবিলাকো এবাৰ চাই যাব লাগে ৰাসখনৰ চবতছে যদি কম মানুহ ইয়াতে মানে কিতাপ চোৱা মানুহ একদমেই নাই নল'লে এবাৰ কিতাপ চাব হ'লে আহিব লাগে নে আমি চাব হ'লে এবাৰ আহিছোঁ বাকী যি কি নহওক আকৌ বেক টু চেলেঞ্জ আমাৰ হাতত আছে এতিয়া 20 টকা তো 20 টকাৰ কি খাওঁ এতিয়া চাওঁ আৰু এতিয়া লাষ্ট আমাৰ হাতত 20 টকা আছে তো কি খাবি এতিয়া লাষ্ট 20 টকা পানী খাওঁ আৰু কি খাম কি পাণ মিঠা পাণ তো মিঠা পাণ এখন খাওঁ লাষ্ট 20 টকা আছে 20 টকা লৈ নেকি 20 টকা লৈ খালোঁ দিয়ক বহুত বস্তু 100 টকাতে পুৰা পেট ভৰ্তি হৈ গ'ল মানে 100 টকাৰ চেলেঞ্জ কৰি আজি বেয়া লগা নাই ভাল লাগিছে কৰি আৰু আমাৰ চেলেঞ্জটো লাষ্ট মিঠা পাণ ল'লোঁ দুটাই ভগাই ল'লোঁ তো আমাৰ চেলেঞ্জে খালোঁ তেতিয়ালৈকে মুখত ভৰাই দিওঁ আৰু হৈ গ'ল আমাৰ চেলেঞ্জ কমপ্লিট তো ধুনীয়াকৈ কৰি আহিলোঁ মিকি কেনে লাগিল আজি বঢ়িয়া ভাল লাগিল ধুনীয়াকৈ কৰিলোঁ তো ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই টাটা জয় হিন্দ